নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঔষধি গুণজাতীয় শাক-পাচলিৰ গুণাগুণ। আহক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট বনশাক। ভেদাইলতাৰ পাত বৰ ভাজি বা আঞ্জা কৰি নিয়মিত খালে বিষ, কফ এইবোৰৰ পৰা উপশম পাব পাৰি। পুনৰ্নবা এই শাক অনিদ্ৰা, কফ, জ্বলা-পোৰা আদিৰ কাৰণে উপকাৰী। আনকি বিষাক্ত পোকে কামোৰা ঠাইত, খজুৱতি হোৱা ঠাইত যদি ইয়াৰ পাত বটি লগোৱা হয় তেনেহ'লে উপশম পোৱা যায়। মধুসোলেং এবিধ টেঙাজাতীয় শাক। ইয়াৰ পাত অতিসাৰ ৰোগৰ বাবে উপকাৰী। ব্ৰাহ্মী শাক। ব্ৰাহ্মী শাক স্মৃতিবৰ্ধক। ইয়াক ঘিউৰে ভাজি খালে স্মৃতিশক্তি বৃদ্ধি পায় আৰু কাহৰ ৰোগত মাত ভাঙি গ'লে ইয়াৰ ৰস উলিয়াই মৌ ৰসেৰে মিহলাই খালে উপশম পোৱা যায়। টেঙেচি শাক আঞ্জা কৰি বা পাতত দি খাব পাৰি। টেঙেচিয়ে আমাৰ ৰুচি বঢ়ায় আৰু বিভিন্ন জ্বলা-পোৰা পেটৰ অসুখৰ কাৰণে বৰ উপকাৰী। মছন্দৰী শাক পেটৰ বিভিন্ন বেমাৰৰ বাবে উপকাৰী। শাক হিচাপে ইয়াক ভাজি খাব পাৰি আৰু চাটনি বনাইও খাব পাৰি। পদিনাই হজম শক্তি বৃদ্ধি কৰাৰ লগতে আমাৰ অৰুচি ভাৱ দূৰ কৰে। আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। আকৌ মই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। এই ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ। নমস্কাৰ।